নমস্কাৰ গ্ৰহণ কৰিব মোৰ চেনেল ফ্লৰেন্স কাশ্যপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোত মই শিক্ষাৰ লগত সংগতি থকা কিছুমান বিষয়ক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আজি মই জনাব বিচাৰিম বিগ বুকনো আচলতে কি। এয়া আপোনালোকে দেখিবলৈ পাইছে, মোৰ সন্মুখত আছে এখন ডাঙৰ বিগ বুক, অৰ্থাৎ এখন ডাঙৰ কিতাপ। সৰু ল'ৰা ছোৱালীক আকৰ্ষণ কৰিবলৈ যিকোনো বিষয় এটাক আমি বিগ বুকৰ জৰিয়তে সিহঁতৰ আগত উপস্থাপন কৰিব পাৰোঁ। আৰু আজি মই এই শিয়াল আৰু বগলীৰ সাধুটো বিগ বুকত ধুনীয়াকৈ বনাইছোঁ। আৰু ইয়াত বেটুপাতত আমি চিত্ৰ সন্নিৱিষ্ট কৰিব পাৰোঁ। আৰু লগতে ধুনীয়াকৈ আমি যি লিখোঁ খুব ডাঙৰকৈ, যাতে ছাত্ৰ ছাত্ৰীসকলে দেখিয়েই বস্তুটো জানিবৰ বাবে খুব আগ্ৰহী হৈ উঠে, তাৰ ওপৰত নজৰ দিব লাগিব। আহকচোন মই বিগ বুকখন কেনেদৰে বনালোঁ চাই লওঁ। এতিয়া মই বিগ বুকখনৰ পিছৰ পাতটো লুটিয়াই দিছোঁ। এয়া দেখিবলৈ পাইছে শিয়াল আৰু সেই বগলীৰ সাধুটো। আহকচোন মই মাতি দিওঁ। ওপৰত চিত্ৰ সন্নিৱিষ্ট কৰিছোঁ। ইফালে শিয়াল আৰু বগলীয়ে ভাত খাবলৈ বহিছে দুই একেলগে। এসময়ত এখন হাবিত এটা শিয়াল আৰু এজনী বগলী বাস কৰিছিল। শিয়ালটো বৰ হিংসাকুৰীয়া আছিল। এদিন সি বগলীক জোকোৱাৰ উদ্দেশ্যে তাইক খাবলৈ তাৰ ঘৰলৈ নিমন্ত্ৰণ জনালে। বগলী আহি উপস্থিত হোৱাত শিয়ালটোৱে চেপেটা থাল দুখনত পায়স বাঢ়ি দি খাবলৈ দিলে। দীঘল ঠোঁটটোৰ বাবে চেপেটা থালৰ পৰা বগলীয়ে পায়স উঠাই খাব নোৱাৰি পেটৰ ভোকটো লৈয়ে ঘৰলৈ যাবলৈ ওলাল। আৰু যাবৰ সময়ত পিছদিনালৈ শিয়ালকো বগলীয়ে নিমন্ত্ৰণ দি থৈ গ'ল। এই কাহিনীভাগ আমি ধুনীয়াকৈ বিগ বুকখনৰ প্ৰথম পৃষ্ঠাটোত লিখি দিছোঁ। আৰু ইয়াত আপোনালোকে মন কৰিব, আখৰবোৰ যাতে ডাঙৰ ডাঙৰ হয় আৰু প্ৰতিটো শব্দৰ মাজত গেপ থকাটো খুবেই প্ৰয়োজনীয়, যাতে ছাত্ৰ ছাত্ৰীসকলে গল্পটো দেখিয়েই পঢ়িবলৈ আগ্ৰহী হৈ উঠে, জানিবলৈ আগ্ৰহী হৈ উঠে। আৰু চিত্ৰ দেখাৰ লগে লগে সিহঁতৰ বিষয়বস্তুটোৰ প্ৰতি খুবেই ইচ্ছুকতা বাঢ়ি যায়। আৰু ছাত্ৰ ছাত্ৰীসকলে মাতিবলৈও খুব সহজ হৈ পৰে। যিহেতু এই বিগ বুকখন ক্লাছ 1ৰ পৰা ক্লাছ 3ৰ ষ্টুডেণ্টৰ বাবে, গতিকে তেওঁলোকে যাতে এই বানানসমূহ সুন্দৰভাৱে উচ্চাৰণ কৰিব পাৰে, যেনে এসময়ত এখন হাবিত এটা শিয়াল আৰু এজনী বগলী বাস কৰিছিল, ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকলে যাতে খোকোজা নলগাকৈ শিক্ষকৰ সন্মুখত উঠি আহি বানানবোৰ মাতি ধুনীয়াকৈ এটা সাধু ৰিডিং কৰিব পাৰে, তাৰ ওপৰতে বিগ বুকখনে গুৰুত্ব দিয়া দেখা যায়। এতিয়া বিগ বুকখনৰ লাষ্টৰখিনি আমি লুটাই দিছোঁ। ইয়াত দেখিবলৈ পাইছে, এতিয়া বগলীয়ে আকৌ শিয়ালক বগলীৰ ঘৰলৈ ভাত খাবলৈ মাতিছে। আৰু বগলীয়ে এতিয়া কি কৰিলে আমি জানো আহা। পিছদিনা শিয়াল বগলীৰ ঘৰত উপস্থিত হ'লগৈ। বগলীয়ে শিয়ালক এসেকনি দিবলৈ দীঘল চুঙাৰ নিচিনা পাত্ৰত মাছৰ চুপ খাবলৈ দিয়ে। শিয়ালে চুপ খাব নোৱাৰি বগলীয়ে খোৱা চাই থাকিল। শিয়ালটোৱে লাজতে থাকিব নোৱাৰি পেটৰ ভোক পেটতে লৈ বগলীজনীৰ পৰা ভাল শিক্ষা এটা লৈ ঘৰলৈ উভতি গ'ল। এতিয়া বিগ বুকৰ এটা ৰুলছ হ'ল যে তলত আমি সাধুটো পঢ়ি কি শিকিলোঁ সেই নীতি শিক্ষাটো ডাঙৰ ডাঙৰ হাতৰ আখৰেৰে লিখি দিব লাগিব। আৰু এই শিয়াল আৰু বগলীৰ সাধুটোৰ পৰা আমি কি নীতি শিক্ষা পালোঁ, যে যেনে কুকুৰ তেনে টাঙোন। এই কথাষাৰি ছাত্ৰ ছাত্ৰীসকলে যাতে বুজিব পাৰে, এই যিটো নীতি শিক্ষা, এইটোৰ ওপৰত শিক্ষকজনে যথেষ্ট গুৰুত্ব দিব লাগিব। মানুহে যাক যেনেধৰণৰ ব্যৱহাৰ কৰে তেওঁ যে তেনেকুৱাই ফল লাভ কৰে, সেই কথাটো ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে এই শিয়াল আৰু বগলীৰ সাধুটোৰ জৰিয়তে ধুনীয়াকৈ বুজাই দিব লাগিব। আৰু যেতিয়া ছাত্ৰ ছাত্ৰীসকলে এনেদৰে আপুনি ডাঙৰ ডাঙৰকৈ নীতি শিক্ষা বুলি লিখি দিব, তলত যেনে কুকুৰ তেনে টাঙোন ঊৰ্ধ্বকমাৰ ভিতৰত লিখি দিব, তেওঁলোকে ঊৰ্ধ্বকমাৰ ব্যৱহাৰ, তেওঁলোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখা, তেওঁলোকে দুটা শব্দৰ মাজত কিমান গেপ থাকিব লাগে,
দাড়ি কমা এইবিলাকত কিমান সময় ৰ'ব লাগে এই সকলোবোৰ কথা ধুনীয়াকৈ বিগ বুকখনৰ পৰা শিকিব পাৰে আমি মাতিব পাৰোঁ যেনে পিছদিনা শিয়াল বগলী ঘৰত উপস্থিত হ'লগৈ বগলীয়ে শিয়ালক এশিকনি দিবলৈ চুঙাৰ নিচিনা পাত্ৰত চুপ খাবলৈ দিয়ে এনেদৰে মাতাটো অনুচিত আমি বিগ বুকৰ জৰিয়তে পঠন কিদৰে কৰিব লাগে তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে নিজৰ ওচৰলৈ মাতি আনি ইয়াত ৰিডিং কৰিব দিব লাগিব যেনেদৰে পিছদিনা শিয়াল বগলীৰ ঘৰত উপস্থিত হ'লগৈ বুলি কৈ ছাত্ৰজনক শিক্ষকে ক'ব লাগিব যে দাড়ি আছে তুমি ইয়াত অকণমান সময় ৰ'ব লাগিব গতিকে বিগ বুকৰ অৰ্থটো এই যে এখন ডাঙৰ বুক যিখন দেখি ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰতনো কি আছে দেখা মাত্ৰকে জানিবলৈ খুবেই আগ্ৰহী হৈ উঠে আৰু ইয়াৰ সহায়ত আমি অকল সাধুৱেই নহয় আন বিষয়সমূহকো উপস্থাপন কৰিব পাৰোঁ ধন্যবাদ